নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ সন্মুখলৈ এটি বিশেষ গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ আহিছোঁ। আমাৰ সমাজত বিশেষভাৱে প্ৰচলিত আৰু বহুল প্ৰচলিত বুলি ক'ব লাগিব এক অন্ধবিশ্বাস। আৰু এই অন্ধবিশ্বাস সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ। আৰু এই অন্ধবিশ্বাসটো কি হয়? মেকুৰী সম্পৰ্কে। আপুনি ক'ৰবালৈ যাবলৈ ওলাইছে, আপুনি ক'ৰবালৈ গৈ আছে, মেকুৰী এটা ৰাস্তাৰে পাৰ হৈ গৈছে, আপুনি নিশ্চয়কৈ গাড়ী ৰখাই দিছে, বা আপুনি যিখন গাড়ীত গৈ আছে তেওঁলোকে নিশ্চয়কৈ গাড়ীখন ৰখাই দিছে, বা আপুনি কিবা এটা কামত যাবলৈ ওলাইছে, আপোনাৰ সন্মুখেৰে যদি মেকুৰী এটা দৌৰিলে তেতিয়াহ'লে আপুনি তাক এটা অমংগলৰ লক্ষণ বুলি ভাবি আপোনাৰ যাত্ৰা ত্যাগ কৰিলে, বা আপোনাৰ যি কৰ্মত আপুনি যাবলৈ ওলাইছিলে সেয়া ত্যাগ কৰিলে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ঘটনা এটা আছে। আৰু আমাৰ যিহেতু সৰুকালৰে পৰাই জনমানসত এইটো এটা বিশ্বাস বা অন্ধবিশ্বাস প্ৰচলিত আছে। বিশ্বাস নে অন্ধবিশ্বাস সেয়াটো আমি আমাৰ এই ভিডিঅ'ৰ শেষত উপনীত হ'ব পাৰোঁ। গতিকে মই বিশ্বাস বা অন্ধবিশ্বাস একো নকওঁ, কিন্তু লোকবিশ্বাস বুলি এটা কৈছোঁ। ইয়াৰ আৰম্ভণিনো কেতিয়া হৈছিলে আৰু ইয়াৰ বাস্তৱিক তাৎপৰ্য কি, আৰু সঁচাকৈ বাৰু ই অমংগলৰ লক্ষণ হয় নেকি? এই বিষয়বস্তুলৈ যোৱাৰ আগতে মই আপোনালোকক এটি বিশেষ বস্তু এটা ক'ব বিচাৰিছোঁ। এই বিষয়ত মই 9-10 বছৰ আগতে, এয়া আছিলে 2016 চনৰ 28 আগষ্ট 2016 চনৰ 28 আগষ্ট তাৰিখত এইটো আমাৰ অসম কাকতত, তেতিয়া আমাৰ অসম কাকত খুব এক বহুল প্ৰচলিত কাকত আছিলে, তাত এই বিশেষ লেখাটো ওলাইছিলে। এই লেখকৰ দ্বাৰা মই নিজে লিখিছিলোঁ এইটো লিখা। আৰু এই লেখাটোৰ শিৰোনামা আছিলে নিউটনৰ পোহনীয়া মেকুৰী আৰু আমাৰ অন্ধবিশ্বাস। নিউটন কোন আপোনালোকে নিশ্চয় সকলোৱে জানে, মহান বিজ্ঞানী। এই জগতলৈ তেখেতৰ যথেষ্টখিনি অৱদান আছে। গতিকে আমি নিউটনৰ এটা পোহনীয়া মেকুৰী আছিলে। এই কাহিনীটো মই আগতে আপোনালোকক কৈ লৈছোঁ যে বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানীসকলৰ অন্যতম ছাৰ আইজাক নিউটনৰ নাম নুশুনা ব্যক্তি কোনো নাই। মধ্যাকৰ্ষণ শক্তি, গতিৰ সূত্ৰ আদি বিভিন্ন ধৰণৰ যুগান্তৰকাৰী পৰিৱৰ্তন যিবিলাক হৈছে, এনেকুৱা যথেষ্টখিনি তথ্য আৰু সূত্ৰৰ আদিৰ আৱিষ্কাৰক হয় মহান বিজ্ঞানী আইজাক নিউটন। আমোদজনকভাৱে এইজন মহান বিজ্ঞানীৰ নামতে আকৌ বিজ্ঞান বহিৰ্ভূত ঘৰুৱা কৌশল আৱিষ্কাৰৰ কথা। মহান বিজ্ঞানী নিজৰ কোঠাত গৱেষণাত মগ্ন হৈ থাকে। ধ্যানমগ্নতা ভংগ কৰে সি বাৰে বাৰে কোঠাৰ দুৱাৰত কৰা শব্দই। বিজ্ঞানীয়ে নিশ্চয়কৈ আমনি পায়, কিন্তু উপায় নাই। সেয়া যে তেওঁৰে অতিকে মৰমৰ পোহনীয়া মেকুৰী। চঞ্চল মেকুৰীবিলাক সাধাৰণতে অতিকে চঞ্চল হয়, কুকুৰবিলাক অকণমান গহীন। চঞ্চল মেকুৰীয়ে সঘনাই ওলোৱা সোমোৱা কৰিবলৈ নিউটনৰ কোঠাৰ দুৱাৰত শব্দ কৰি থাকে। ইমানে দৰ্জাটো বন্ধ কৰি ৰাখে বিজ্ঞানীয়ে, মেকুৰীয়ে আহি বাৰ বাৰ দুৱাৰত ঢকিয়াই থাকে, শব্দ কৰি থাকে যাতে দুৱাৰটো খুলি দিয়ে। আকৌ যদি অলপ সময় যদি ভিতৰত ৰাখে, আকৌ বাহিৰলৈ ওলাই যাবলৈ বিচাৰে। বিজ্ঞানীয়ে তেতিয়াতো এটা উপায় উলিয়াব লাগিলে, কাৰণ ধ্যানমগ্ন বিজ্ঞানী অকণমান অসুবিধাটো হয়, তেওঁ মনোসংযোগ ব্যাহত হয়। দুৱাৰত সৰু এটা ফুটা কৰিলে, তলৰ ফালে দুৱাৰত সৰু এটা ফুটা কৰিলে, সৰুকৈ এটা ৰাউণ্ড শ্বেপৰ এটা কাটিব, এইফালৰ পৰা আহিবও পাৰে, যাবও পাৰে, যাক কেট দুৱাৰ বা কেট ফ্লেপ হিচাপে জনাজাত হয়। আজিকালিও যিবিলাকে আচলতে মেকুৰী পোহে এয়া ৰাখি থোৱা দেখা যায়। বিদেশত বিশেষকৈ এইটো বহুলভাৱে প্ৰচলিত, কাৰণ মেকুৰীৰ সাধাৰণতে এটা লক্ষণ আছে যে তেওঁলোকে সেই আৰু অকণমান সময় থাকি পেলাই গুচি যায়, অলপমান চঞ্চল প্ৰবৃত্তিৰ হয়। গতিকে এই কেট দুৱাৰ বা কেট ফ্লেপ বুলি যি জনাজাত হয়, এই কেট দুৱাৰ বা কেট ফ্লেপৰো উদ্ভাৱন কিন্তু মহান বিজ্ঞানী ছাৰ আইজাক নিউটন। আমাৰ পশুপ্ৰেমীসকলে এইটো অতিকে জনাটো দৰকাৰ। গতিকে অভাৱেই আৱিষ্কাৰৰ মূল বুলি যে কয়, এনেকুৱা আছিলে। গতিকে মহান বিজ্ঞানীসকলে, তেওঁলোক মহান বিজ্ঞানী আছিল, জগতৰ কল্যাণৰ কাৰণে চিন্তা কৰিছিল। গতিকে জীৱ জন্তুৱে তেওঁলোকৰ গৱেষণাত ইমান মহান বিজ্ঞানী, কিমান নিষ্ঠাৰে, কিমান একাগ্ৰতাৰে তেওঁলোকে গৱেষণাত ব্ৰতী হৈ থাকে, অথচ সেয়া তেওঁলোকে কেতিয়াও অসুবিধা বুলি ধৰা নাছিলে। তেওঁলোকে ইমান মহান বিজ্ঞানী আছিল, তেওঁলোকৰ অন্তৰো মহান আছিল, তেওঁলোকে জীৱ জন্তু কিমান ভাল পাইছিলে। গতিকে তেওঁলোকৰ কাৰণে চিন্তা কৰি এয়া উলিয়াই থৈ গৈছিলে। আৰু আমি সাধাৰণ মানুহবোৰে কৰ্মত ডিষ্টাৰ্ব হয় বুলি, আমাৰ থকা ঠাইত তেওঁলোকে লেতেৰা কৰে বুলি, কিন্তু একো লেতেৰা নকৰে। জীৱ জন্তুতকৈতো আমি বেছি লেতেৰা কৰি আছোঁ। গুৱাহাটীৰ নলা নৰ্দমাবোৰত বা গোটেই অসমৰ যিবিলাক নলা নৰ্দমা আছে, সেই নলা নৰ্দমাবিলাকত প্লাষ্টিকৰ বটলবিলাক বা প্লাষ্টিকবিলাক, আৱৰ্জনাবিলাক কোনেনো পেলায়? আমাৰ নিচিনা, আপোনাৰ নিচিনা মানুহেই পেলায়, নহয়? সেই যিকোনো নহওক বাৰু, পুনৰ মূল প্ৰসংগলৈকে আহিছোঁ। প্ৰসংগতে আৰু এটা কথা মই কৈ থৈ দিওঁ যে ছাৰ আইজাক নিউটনে যিটো মধ্যাকৰ্ষণ সূত্ৰ যেতিয়া তেওঁ গৱেষণা কৰি পাইছিলে, আপেল যিটো পৰাটো কয়, এইটোতো এটা আচলতে কথিত কাহিনী। তেওঁ যথেষ্টখিনি গৱেষণা কৰিহে এইটো পাইছিলে। গৱেষণাৰ অন্তত তেওঁ মধ্যাকৰ্ষণ শক্তি যিটো আছিলে, মধ্যাকৰ্ষণ শক্তিৰ সূত্ৰ অলমষ্ট সমাপন হৈছে, প্ৰায় সম্পূৰ্ণ হৈছে, শেষেই হৈছে প্ৰায়। গতিকে ইয়াৰ এটা সকাহ পালে তেওঁ, এই সকাহ পাই অকণমান তেওঁ বাহিৰলৈ ফুৰিবলৈ গুচি গ'ল।
আচলতে যদিও এয়া কুকুৰ প্ৰসংগ ওলাইছে, ছাৰ আইজাক নিউটনৰ আচলতে পোহনীয়া কুকুৰটোৰ নাম আছিলে ডায়মণ্ড দেই। মহান বিজ্ঞানী আছিলে, তেওঁৰ অন্তৰৰ মহান আছিলে, তেওঁ জীৱ জন্তু প্ৰেমী। অকণমান বাহিৰলৈ গ'ল, বাহিৰত মনটো অকণমান ফ্ৰেছ কৰিবলৈ গ'ল যে তাত ফাইনেল এটা ৰূপ এটা দিব আৰু ইতিমধ্যে সকলোখিনি ওলাই গ'ল, তাক প্ৰকাশ কৰিব বা কাৰ লগত কি ধৰণে কথা পাতিব এইবিলাক কলৈ পঠিয়াব, এইবিলাক সকলোবিলাক ৰেডি কৰি তেওঁ টেবুলত আছিলে। বাহিৰলৈ গ'ল ফ্ৰেছ হাৱা খাওঁ বুলি। আমাৰো এনেকুৱা হয় যেতিয়া কাম এটা সমাপন হয়, বহুত ডাঙৰ এটা কৰ্ম এটা সমাপন হয়, অকণমান হাৱা পানী খাই আহোঁ বুলি অকণমান বাহিৰলৈ খোজকাঢ়িবলৈ গ'ল। আৰু বাহিৰৰ হাৱা পানী খাই আহি তেওঁ যেতিয়া তেওঁৰ গৱেষণাগাৰত প্ৰৱেশ কৰিলে ছাৰ আইজাক নিউটনে, তেতিয়া তেওঁ দেখিলে যে ইমান কষ্টৰ মূৰত, ইমান দিনৰ, ইমান বছৰৰ কষ্টৰ মূৰত যি তেওঁ সূত্ৰ উলিয়াইছিলে তাত কলা চিয়াহী পৰি আছে। আগৰ দিনত আচলতে চিয়াহী আছিলে, জুলীয়া যি চিয়াহী আছিলে তাত চিয়াহী লৈ পেলাই এনেকৈ লিখিব লাগিছিলে। এই কাপটো থাকে তাত তেনেকৈ ডুবাই পাখি হওক বা অন্য ধৰণৰ পেন ধৰণৰ কিবা কিবি থাকে, তাত এনেকৈ লিখিব লগা হয়। যেতিয়া যিসকল ব্যক্তিয়ে লিখা মেলা কৰে, গৱেষণা পত্ৰটো তেওঁ লিখি মেলাইহে কৰিব লাগিব, গতিকে তাৰ কাষত চিয়াহী এনেকুৱা পাত্ৰ এটা থাকে, ডাঙৰ পাত্ৰ এটা থাকে। গোটেই চিয়াহীৰ পাত্ৰটো তেওঁৰ গৱেষণা পত্ৰ যি আছে এই গৱেষণা পত্ৰৰ ওপৰত পৰি আছে। গতিকে ইমান বছৰৰ সাধনা, ইমান বছৰৰ গণনা, গৱেষণা, ইমান বছৰৰ এই বিশাল মহান আৱিষ্কাৰ সকলো নিষ্ফল হৈ গ'ল। আপুনি বা মই এই ঠাইত হোৱা হ'লে নিশ্চয়কৈ খং উঠিলেহেঁতেন। কোনে কৰিলে এয়া? কৰিছিলে ছাৰ আইজাক নিউটনৰ অতিকে মৰমৰ পোহনীয়া কুকুৰ ডায়মণ্ড। অতিকে মৰমৰ পোহনীয়া কুকুৰ আছিলে ডায়মণ্ড। ছাৰ আইজাক নিউটনে জীৱ জন্তু ইমানেই ভাল পাইছিলে যে তেওঁ একো নক'লে ডায়মণ্ডক। ডায়মণ্ড তুমি কি কৰিলা তুমি হয়তো নিজেই নাজানিলা, এনেকৈ কোৱা হয়। ছাৰ আইজাক নিউটনৰ যেতিয়া জীৱনী মই পঢ়িছোঁ তাত এনেকুৱা লিখা আছে যে নিউটনে কৈছিলে ডায়মণ্ড তুমি এয়া কি কৰিলা তুমি নিজেই নাজানিলা। কিন্তু মহান বিজ্ঞানী, গতিকে তেওঁ আকৌ হয়তো তেওঁ কিছুদিন এবছৰ বা দুবছৰ বা পিছুৱাই গ'ল, কিমান দিন পিছুৱাই গ'ল মই সেয়াটো নাজানো আচলতে। ইতিহাসতো তাত ক'ৰবাত হয়তো লিখিছে কিন্তু মই হয়তো পঢ়া নাই। তেওঁ পুনৰ সেই কথা আকৌ পুনৰ লিপিবদ্ধ কৰিলে, লিপিবদ্ধ কৰি আকৌ জগতলৈ এৰি থৈ গ'ল সেই বিশাল মহান মধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ। যি কি নহওক, মই এই কথাখিনি কোৱাৰ এটা প্ৰাসংগিকতা আছে। প্ৰাসংগিকতা হ'ল এইটোৱে যে ছাৰ আইজাক নিউটন ক'ৰ আছিলে? ইংলেণ্ডৰ আছিলে, গ্ৰেট ব্ৰিটেইন বুলি কোৱা হয়। ব্ৰিটেইনত এই সময়ত বাহিৰত যি আছিলে, ইউৰোপত মানে কুকুৰ পোহা, পোহনীয়া কুকুৰ পোহা এটা জীৱ জন্তুৰ প্ৰতি খুব মৰমীয়াল আছিলে আৰু সাধাৰণতে পোহনীয়া, কাৰণ তেওঁলোকৰ জনসংখ্যা কম আছিলে, গতিকে পোহনীয়া থাকে। আনকি আধুনিক কালত প্ৰখ্যাত ৰাজনীতিবিদ আৰু সাহিত্যিক আছিলে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী আছিলে। উইনষ্টন চাৰ্চিল বিশ্ববিখ্যাত সাহিত্যিকো আছিলে, তেওঁ সাহিত্যৰ নোবেল প্ৰাইজো লাভ কৰিছিলে। তেওঁৰো মেকুৰী প্ৰীতি যথেষ্টখিনি বেছি আছিলে আৰু মেকুৰীৰ কাৰণে ছাৰ উইনষ্টন চাৰ্চিলৰ যি সমাধি গৃহ আছিলে, উইনষ্টন চাৰ্চিলৰ প্ৰিয় মেকুৰীৰ নাম আছিলে জক'। গতিকে জক' যি মেকুৰী আছিলে, এই মেকুৰীৰ তেওঁৰ সমাধি গৃহতে সেই মেকুৰী ৰাখিবলৈ কৈ গৈছিলে। তেওঁৰ সমাধি গৃহ এতিয়াও আছে। তাত এটা মেকুৰী এতিয়াও থাকে বুলি কোৱা হয়। ছাৰ উইনষ্টন চাৰ্চিল ঢুকোৱাৰ পিছতো সেই মেকুৰীটো আছিলে আৰু ঢুকাই যায় আকৌ পুনৰ এটা মেকুৰী আনি পেলাই সেই একে নামাকৰণ। এই কথা কোৱাৰ অৰ্থটো হ'ল, তাৎপৰ্যটো আপোনালোকে বুজিব দেই। তো ব্ৰিটিছসকলৰ মাজত মেকুৰী পোহাৰ বা কুকুৰ পোহাৰ এক বিশেষ এটা জীৱনৰ অংগৰ নিচিনা আছিলে। গতিকে মেকুৰীৰ লগত শিশুসকলেও অতিকে খেলিছিলে। কুকুৰ সাধাৰণতে ক্ষিপ্ৰ নহয়, কুকুৰে যদিও খেলে তেওঁলোকে এটা মানে নিৰ্দিষ্ট ঠাইৰ ভিতৰতে খেলে, কিন্তু মেকুৰীবিলাক আকাৰত যিহেতু সৰু হয় গতিকে তেওঁলোকৰ গতি অকণমান বেছি ক্ষিপ্ৰ হয়, তেওঁলোকৰ স্পীডটো অকণমান বহুত বেছি হয় আৰু শিশুসকলে পিছে পিছে খেদি ফুৰে। গতিকে কেতিয়াবা এনেদৰে খেলি থকা সময়ত এই মেকুৰীবিলাক ৰাস্তালৈ গুচি আহে, শিশুসকলে তেতিয়াও কিন্তু খেদি ফুৰে। মেকুৰী পিছে পিছে শিশুসকলে মানে খেদি ফুৰে। আচলতে ব্ৰিটিছসকল আছিলে এক সভ্য জাতি। সেয়েহে যদিহে ৰাস্তাত গাড়ী চালকসকলে গাড়ী যেতিয়া চলাই থাকে তেওঁলোকে যদি দেখে যে ৰাস্তাত মেকুৰী দৌৰিছে, কুকুৰটো এনেকুৱা ৰাস্তাত সাধাৰণতে নদৌৰে, কাৰণ তেওঁলোক ইমান মানে যদিও তেওঁলোকে খেলি মেলি ভাল পায়, এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত খেলি ভাল পায়, কিন্তু মেকুৰীবিলাক বেছি ক্ষিপ্ৰ হয় প্ৰজাতিত সৰু হোৱাৰ কাৰণে আৰু ইহঁতৰ জঁপিয়াব পৰা আৰু দৌৰিব পৰা কেপাচিটিটো যিটো সামৰ্থ্য হয় সেয়া বহুত বেছি হয়। গতিকে ৰাস্তাত যদি মেকুৰী আহি আছে তো গাড়ী চালকসকলে অকণমান সাৱধান হৈ চায় যে মেকুৰীৰ পিছে পিছে সৰু ল'ৰা ছোৱালী শিশুসকল আহি আছে নেকি, বা মেকুৰীৰ পোৱালিও আহি থাকিব পাৰে, সৰু সৰু শিশুসকল আহি আছে নেকি, খেলি আছে নেকি। সেয়েহে তেওঁলোকে গাড়ীখন স্পীডটো কমাই দিয়ে, লেহেমীয়া কৰি দিয়ে, বা কেতিয়াবা গাড়ীখন ৰখাই পেলাই ইফালে সিফালে চায়। যদি দেখে শিশুসকল নাই বা মেকুৰী যদি যিসকল খেলি আছে তেওঁলোকক যাবলৈ দিয়ে ৰাস্তাত, আৰু তাৰ পিছতহে তেওঁলোকে গাড়ীটো চলায়। যি কি নহওক বাৰু, আপোনালোকে জানে যে আপোনালোক আটাই জানে আমি ব্ৰিটিছৰ এডমিনিষ্ট্ৰেটিভ শাসনৰ প্ৰশাসনিক যি শাসন আছিলে, ব্ৰিটিছে আমাৰ প্ৰায় 200 বছৰ আমাৰ দেশ শাসন কৰিছিলে ভাৰতবৰ্ষখন। ব্ৰিটিছৰ পৰা ভালে কেইটামান বস্তু আমি শিকি ল'লোঁ। গতিকে ব্ৰিটিছে নিশ্চয়কৈ আমাৰ এই ব্ৰিটিছ থকা সময়তে আমাৰ দেশতো গাড়ী আহিছিলে।
যি ব্ৰিটিছসকলে আচলতে মেকুৰী এটা গ'লে তেওঁলোকে এই স্বভাৱটো যিটো আছিলে ব্ৰিটিছবিলাকক দেখি দেখি আচলতে আমিও শিকিলোঁ যে মেকুৰী এটা গ'লে আমি ৰৈ দিব লাগে কিন্তু তেওঁলোকে যি প্ৰসংগত কৰিছিলে তেওঁলোকে যি ভাৱাৰ্থত আচলতে সেয়াটো কৰিছিলে সেই ভাৱাৰ্থৰ তাৎপৰ্য আমি বুজিবলৈ সক্ষম নহ'লোঁ আমি ইয়াক এটা অন্ধবিশ্বাস হিচাপে ল'লোঁ তেওঁলোকৰ যিটো চিভিক চেন্স আছিলে আধুনিক মানৱৰ যি চিভিক চেন্স বুলি কোৱা হয় সুসভ্য জাতিৰ এটা চেন্স থাকে আৰু আমি সেয়া অন্ধবিশ্বাস হিচাপে ল'লোঁ আৰু কালক্ৰমত আকৌ ক'লা মেকুৰী অমংগলীয়া মেকুৰী এই ধৰণৰ বিভিন্ন ধৰণৰ সোঁফালৰ পৰা গ'লে বেলেগ ফল পাব বাওঁফালৰ পৰা গ'লে বেলেগ ফল পাব আৰু আমাৰ বিভিন্ন বিদ্বান মহান মহান পণ্ডিতসকল আছে তেওঁলোকে আজিকালি আকৌ ডিজিটেল যিটো মেডিয়া হয় ডিজিটেল যিটো মাধ্যম হয় এইটো আকৌ বিজ্ঞানৰ অৱদান দেই কিন্তু তাৰ অধিক ফাইদা উঠাইছে আমাৰ অন্ধবিশ্বাসীসকলে যি কি নহওক বাৰু সকলোবিলাকক মই ক'বলৈ যোৱা নাই কিন্তু যিবিলাকে আচলতে এইবিলাক বিয়পাই আছে তেওঁলোকৰ নামতহে মই কৈছোঁ প্ৰকৃত আধ্যাত্মিকতা আৰু ধৰ্ম আৰু ভাৰতীয় সনাতন সভ্যতা বহুত উচ্চ পৰ্যায়ৰ বিজ্ঞান হয় আৰু সেই বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰ নিশ্চয়কৈ হ'ব লাগে কিন্তু তাৰ সুবিধালৈ কিছুমান এচাম অন্ধবিশ্বাসীয়েও এতিয়া জনসমাজৰ মাজত যথেষ্টখিনি ভ্ৰান্ত ধাৰণা প্ৰচাৰ কৰা দেখা গৈছে তাৰ পৰা যদি সেই ৰাজ্য যদি মুক্ত হ'ব নোৱাৰে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ আৰু লগতে সমগ্ৰ ভাৰতবাসীৰ যি এক আকাংক্ষা আছে যে ভাৰতক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত কৰা সেই সপোন কিন্তু ফলৱতী হোৱাটো ইমান সফল নহ'ব যদিহে আমি অন্ধবিশ্বাসৰ পৰা হাত সাৰি থাকিব নোৱাৰোঁ প্ৰকৃত বিজ্ঞান আৰু প্ৰকৃত আধ্যাত্মিকতাৰ পথেৰে যদিহে আমি আগুৱাই যাবলৈ সক্ষম নহওঁ শ্ৰীমদ ভাগৱত গীতাৰ আদৰ্শেৰে যদিহে কৰ্মযোগেৰে যদিহে আমি কৰ্ম কৰি ভাৰতক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ এই জাতিটো জীয়াই ৰখাটো ধৰ্ম জীয়াই ৰখাটো দেশ জীয়াই ৰখাটো কিন্তু ইমান সহজ নহ'ব ব্ৰিটিছসকলৰ যি চিভিক চেন্স আছিলে মেকুৰী আহিলে পিছে শিশু আহিছে নে কিবা জীৱ জন্তু প্ৰেমৰ কাৰণে হওক গাড়ীখন ৰখাই দিয়ে তেওঁলোকে ইফালে সিফালে চাই মেকুৰীত যাবলৈ দিয়ে তাৰপিছতহে গাড়ীখন তেওঁলোকে পাৰ হৈ লৈ যায় আমি সেই জীৱ প্ৰেমো নিশিকিলোঁ কিন্তু ভাৰতীয় সনাতন সভ্যতাই আমাক কৈ গৈছে যে আমাৰ বাবা কাল ভৈৰৱ সমস্ত জীৱৰ ৰক্ষক হয় আকৌ মা সাৰদা দেৱী আছিলে আপোনালোকে ঋগবেদতো উল্লেখ আছে যে সমগ্ৰ জীৱ জন্তুৰ মাতৃ হয় মা সাৰদা দেৱী গতিকে জীৱ জন্তুকো দেৱতাৰ পৰ্যায়লৈ মানে দেৱী হিচাপে আৰাধনা কৰা হৈছিলে মা সাৰদা দেৱী কিন্তু সেইবোৰ আমি একো নাৰাখিলোঁ আজি আমি জীৱ জন্তুসমূহক কি ধৰণে অত্যাচাৰ কৰি আহিছোঁ জীৱ জন্তু আমি গৰাকীবিহীন যিবিলাক জীৱ জন্তু আছে আনকি যিবিলাকে পোহনীয়া কৰিছোঁ পোহনীয়া জীৱ জন্তুকো আচলতে বহুত আমি ভালদৰে ৰাখিব পৰা নাই যে জীৱ জন্তুৰ প্ৰতি সহনশীল পশু পক্ষীৰ প্ৰতি সহনশীল মৰমশীল প্ৰকৃতিৰ প্ৰতি এক সহনশীল আৰু দায়িত্বশীল যদি আমি এক জীৱনশৈলী যদিহে আমিহে গঢ় দিব নোৱাৰোঁ যিটো প্ৰকৃতপক্ষে আমাক সনাতনী বৈদিক সভ্যতাই আমাক শিকাই থৈ গৈছে তেতিয়াহ'লে আমি বিশ্বগুৰুৰ সপোন দেখি একো লাভ নাই আৰু বিশ্বগুৰু হিচাপে আমি তেতিয়া প্ৰতিষ্ঠিত হ'ব নোৱাৰিম আহকচোন বাৰু আমি ভাৰতীয় সনাতন সভ্যতাৰ যি আদৰ্শ আছে সেই আদৰ্শলৈ এই অন্ধবিশ্বাসসমূহ দূৰ কৰিম জনকল্যাণমুখী এক সহনশীল আৰু এক মানৱতাবাদী আৰু সকলো জীৱ জন্তুৰ প্ৰতি অল লিভিং বিংছ সকলো জীৱ জন্তুৰ প্ৰতি সকলো জীৱাত্মাৰ প্ৰতি সহনশীল আৰু মৰমীয়াল এক পৃথিৱী গঢ়াৰ দিশত অগ্ৰসৰ হ'ম যি কি নহওক বাৰু আমাৰ প্ৰসংগ আছিল যে মেকুৰী পাৰ হৈ গ'লে অন্ধবিশ্বাস নেকি গতিকে আমি কি জানিলোঁ মেকুৰী পাৰ হৈ যোৱাটো কোনো পৌৰাণিক শাস্ত্ৰত ভাৰতৰ একচুৱেলি লক্ষণসমূহ দিয়া আছে যে কোনবিলাক লক্ষণ শুভ কোনবিলাক লক্ষণ অশুভ হয় তাত কিন্তু মেকুৰীৰ কোনো উল্লেখ নাই মহাভাৰতৰ যুদ্ধ হয় এই সময়তো আমাৰ মহাভাৰতত যেতিয়া আমি পাওঁ যে যিবিলাক অশুভ লক্ষণ আছে যে গম পাওঁ যে শিয়ালে যেতিয়া হোৱা দিয়ে তেতিয়া বা চৰাই চিৰিকটি কিছুমান বিশেষ ধৰণৰ চৰাই চিৰিকটি আছে আচলতে বগুণ উৰিলে বা কিবা ধৰণৰ কিন্তু এইবিলাক ক'তো কিন্তু মই মেকুৰীৰ কোনো কথা পঢ়িবলৈ পোৱা নাই গতিকে আমি এই এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে মেকুৰী পাৰ হৈ গ'লে গাড়ী ৰখাই দিয়াটো বা অমংগলৰ চিন আপোনাৰ যাত্ৰা নষ্ট হোৱাটো সম্পূৰ্ণৰূপে এটা অন্ধবিশ্বাস প্ৰকৃততে আপুনিহে চাগে মেকুৰীৰ দিনটো বেয়া কৰিলে এনেকুৱাতো হ'ব পাৰে ভাবি চাওকচোন বাৰু আপোনালোক আটাইৰে দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনা আজিলৈ সামৰিছোঁ আপোনালোকে যদি আৰু কিবা বিশেষ বিষয়ৰ ওপৰত জানিব বিচাৰে আলোচনা কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্টছ কৰি জনাব পাৰে আপোনালোকৰ জীৱনটো শুভ হওক মংগলময় হওক তাৰে কামনা আজিলৈ সামৰিছোঁ ধন্যবাদ